বন্ধুসকল এতিয়া মই গণেশগুৰিত আছোঁ। ভাঙাঘৰ হৈ এতিয়া মই গান্ধী মণ্ডপলৈ যাম। কালি যিহেতু 15 আগষ্ট হেপী ইণ্ডিপেণ্ডেন্স ডে, তো আপোনালোকক আজি যিহেতু 14 আগষ্ট, তো গুৱাহাটী মহানগৰীৰ নিশাৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। You know who made it. এতিয়া মই ভাঙাঘৰ ব্ৰিজখন পাম। আপোনালোকে চাই থাকক, ভাঙাঘৰ ব্ৰিজখন বহুত ধুনীয়াকৈ সজাইছে।
ফাইনেলি মই গান্ধী মণ্ডপ পাই গ'লোঁ। ইয়াৰ পৰা 1500 মিটাৰ হয়। মই খোজকাঢ়ি যাম এতিয়া, যিহেতু বাইকখন নিব দিয়া নাই। এনেকৈ খোজ কাঢ়ি কাঢ়ি মই পাই গ'লোঁ মেইন প্লেচখিনি, যিখিনিত আপোনাৰ জাতীয় পতাকাখন উত্তোলন কৰা হয়। তো আপোনালোকে দেখি আছে আমাৰ শক্তিৰ স্বৰূপ ভাৰতীয় জাতীয় পতাকাখন বহুত ধুনীয়াকৈ উৰি আছে। কিন্তু বন্ধুসকল, এইবাৰ এটা দুখৰ কথা, এইবাৰ ইয়াৰে মেইন গেটটো বন্ধ আছে আৰু বন্ধ থাকিব কালিও, কাৰণ ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। যি কি নহওক, আমাৰ এই শক্তিৰ স্বৰূপ জাতীয় পতাকাখন এনেকৈ উৰি থাকিলেই হ'ল। আৰু মই কালি আহি আপোনালোকক দিনৰ ভাগৰ পৰিৱেশটোও দেখুৱাম। কালি যিহেতু 15 আগষ্ট, তো আপোনালোকক মই কালি দিনৰ ভাগত আহিও এই জাতীয় পতাকাখন আপোনালোকক দেখুৱাম। তো বন্ধুসকল, আজি যিহেতু 15 আগষ্ট, এইটো আপোনাৰ লাইভ ভিডিঅ'। আপোনালোকে দেখি আছে যে কিমান মানুহ আহি আছে বা কিমান মানুহ চাই গৈ আছে এই আমাৰ গৌৰৱ ভাৰতীয় জাতীয় পতাকাখন। তো আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।